আজি দুপৰীয়া ভাত সাজৰ বাবে মই ৰান্ধিম লোকেল মুৰ্গী মটৰ লগত আৰু সৰু আলু ভাজিম গাজৰ সৈতে। ব'লক তেনেহ'লে প্ৰথমতে এতিয়া মাংসখিনি বনাই লওঁ। মাংসখিনি বনাবলৈ কাৰণে প্ৰথমতে মই কেৰাহীত ইয়াতে তেল দি দিছোঁ আৰু যোৱাকালি ৰাতি জানেনে মাংসখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ। মেৰিনেট কৰি থ'লে মাংসখিনি খাবলৈ বেছি সোৱাদ হয়। অভাৰনাইট মেৰিনেট কৰি থ'লে যিমান দেৰি মেৰিনেট কৰি থওঁ সিমান দেৰি ভাল হয় আচলতে খাবলৈ। যি মছলা আছিলে জিৰা ধনিয়া চিকেন পাউডাৰ আৰু অলপ জলকীয়া গুড়ি দি পেলাই মই হালধি দি পেলাই এইখিনি মেৰিনেট কৰি ৰাখিছিলোঁ। এতিয়া অকণমান নিমখ আৰু ইয়াতে চপ কৰি থোৱা পিঁয়াজ দুটা দি দিছোঁ আৰু এইখিনি ঢাকনা মাৰি অলপ সিজিবলৈ দিম। এনেকৈ মই ইয়াতে নহৰু আদা দি দিছোঁ। আপোনালোকে বাৰু মটৰ ছিজনত মটৰৰ কি ৰেচিপি জানে মোক ক'বচোন। আজি মই মাংসখিনি আচলতে মটৰৰ লগত বনাম বুলি ভাবিছোঁ। মটৰৰ লগত খাই ভাল লাগে আচলতে মাংস। এতিয়া ইয়াতে মই বিলাহী আৰু মটৰ দি দিছোঁ আৰু এইখিনি মই ভালদৰে মিক্স কৰি পেলাই আকৌ এবাৰ ঢাকনা মাৰি দিম। এইখিনি সিজা নাই মাংসখিনি আচলতে। তাৰপিছত এইখিনি এতিয়া আধা হাফ সিজা হৈছে। অকণমান গ্ৰেভি হ'লে ভাল লাগিব, ফ্ৰাইও ভাল লাগিলহেঁতেন, কিন্তু যিহেতু আজি মই দালি নবনাওঁ বুলি ভাবিছোঁ সেইকাৰণে ভাবিছোঁ যে মাংসখিনি অকণমান গ্ৰেভিকৈ বনাম। আধা সিজা হৈছে মাংসখিনি এতিয়া। আৰু এটা ৰেচিপি আছে জানেনে, মটৰ নিমনা বুলি কয়। সেইটো আচলতে বিহাৰী সম্প্ৰদায়ৰ মানুহসকলৰ ৰেচিপি হয়। বিৰাটেই খাই টেষ্টি লাগে। মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ইউটিউবতো চাৰ্চ কৰিলে পাই যাব বাৰু, কিন্তু যিহেতু মই বনাম বুলি ভাবি আছোঁ আৰু মই নিজে বনাই পেলাই ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, সেইকাৰণে আপোনালোকৰ লগত মই ভিডিঅ'টো বনাম বুলি ক'লোঁ। ৰুটিৰ লগত খাই বহুত ভাল লাগে আচলতে, ভাতৰ লগত ইমান টেষ্ট নালাগে। অকণমান এতিয়া পানী দি দিছোঁ গ্ৰেভিৰ কাৰণে আৰু এইখিনি ঢাকনা মাৰি থৈ দিম এতিয়া। আৰু এইখিনি হৈয়ে গৈছে প্ৰায়, ভাতটো পাতি দিলোঁ আৰু মাংসখিনিও হৈ গৈছে। এতিয়া আলু ভাজিখিনি বনাই ল'ম। আলু ভাজিখিনি বিশেষ মই পিঁয়াজ চিয়াজ একো নিদিওঁ। ইয়াতে মই অকল শুকান জলকীয়া পাঁচফোৰণ দি পেলাই আলু ভাজিখিনি দি দিম আৰু আলু ভাজি নহয় আলুখিনি দি দিম আৰু আলুত মই গাজৰো দিছিলোঁ। এইখিনি তেনেকৈ ফ্ৰাই কৰি ল'ম আলুখিনি আৰু ইয়াতে একো বিশেষ মছলা চছলা নিদিওঁ। আলু ভাজিত চাবচোন মছলা দিলে খাই বেয়াই লাগে। অকল নিমখ আৰু হালধি দি পেলাই একদম ক্ৰিস্পিকৈ ভাজি লৈছোঁ। আজিৰ খানাত সেইখিনি আছিলে, ভাত মাংস আৰু আলু ভাজি আৰু অলপ মই বেম্বু শ্বুটৰ আচাৰ লৈ লৈছিলোঁ আৰু বিশেষ একো নাছিলে বাৰু। আপোনালোকেনো কি খালে মোক কমেণ্ট ছেকশ্যনত জনাবচোন দেই। আজিলৈ আহিছোঁ তেনেহ'লে, বাই। ভালে থাকক, ভালকৈ খাব, হেল্ডি থাকক সকলোৱে, সেইটোৱে কামনা কৰিলোঁ। আৰু যদি আজি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।